নমস্কাৰ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আচলতে আজি আমি অকণমান ওলাই আহিছোঁ। আমাৰ ওচৰতে ভতিজা এজনৰ সৰুকৈ এটা ব্যৱসায় আছে। তেওঁলোকৰ ব্যৱসায়টো মোৰ বহুত পচন্দ হয়, বহুত ভাল লাগে তেওঁলোকৰ কামবিলাক। গতিকে ভাবিলোঁ আজি আপোনালোককো এবাৰ দেখাই চাওঁ। আহি আছোঁ, ব'লকচোন যাওঁ, কিনো ব্যৱসায় আপোনালোককো এবাৰ দেখাম। আহি থাকক। দিয়াচোন ৰাস্তাটো অকণমান দেখুৱাওঁ মই। আমাৰ ৰাস্তাটো বহুত ধুনীয়া। আমি পূৰা মানে ইটাটো দূৰৰে কথা মানে পিচ দি থৈছোঁ। আপোনালোকে আহিব দেই চাবলৈ। হ'ব দে, ইমানো নেগলেক্ট নকৰিবি। আমাৰ মেইন ৰাস্তাটো ভাল, এইটো আমাৰ পথাৰৰ ৰাস্তাহে। যিয়ে নহওক আপোনালোকে চাবলৈ আহিব, পাৰিলে উঠাই মেলি লৈ যাব, মিউজিয়ামত ৰাখিব পাৰিব। ইমান ধুনীয়া ৰাস্তা দেখিছে, আপোনালোক আহিব দেই। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাক লৈ আহিব, খেলিবলৈ খুব ভাল পাব, লৈ আহিব। এয়া আহি আমি তেওঁলোকৰ পদূলিমুখ পালোহি। আহি আছোঁ, তেওঁলোকৰ হয়তো কাম চলি আছে চাগে, শুনিছোঁ অলপ চব। ব'লক আপোনালোকক দেখাই আছোঁ কি কাম কৰি আছে। দীপাংকৰ ভেণ্টিলেটৰখিনি আপোনালোকক দেখালোঁ, আৰু আছে তেওঁলোকে বনাই ষ্টক কৰি থোৱা মাল, সেয়া দেখাবৰ কাৰণে আহি আছোঁ। আহকচোন। এইখিনি নে? এইখিনি আৰু ৰেলিঙৰ পোষ্ট বনাই থৈছে, বনাই ষ্টক কৰি থোৱা আছে। ধুনীয়াকৈ বনাই ষ্টক কৰি ৰাখি দিছে। এফালেও আছে। খুব ভাল লাগে এওঁলোকৰ ব্যৱসায়টো মোৰ, সেইকাৰণে ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ বুলি। ধুনীয়াকৈ বনাই ৰাখি দিছে। আপোনালোকক যদি কাৰোবাক প্ৰয়োজন হয় খবৰ কৰিব, আমি ফোন নাম্বাৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব পাৰিব। ফুলৰ টাবো বনাইছিলে তেওঁলোকে ধুনীয়া ধুনীয়া। এয়া চাওকচোন, নিজৰ ঘৰতে সজাই থৈ দিছে, ফুলৰ টাবত ফুল ৰুই থৈছে। আপোনালোকক লাগে নেকি জনাব। তেওঁলোকৰ ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰকৈ দুটা ফিছাৰী খান্দি থোৱা আছে। ফিছাৰীকেইটা দেখাব আহিছোঁ আপোনালোকক। লগতে নতুনকৈ হাঁহৰ ফাৰ্ম খুলিবলৈ আৰম্ভ কৰিছে, হাঁহ আনিছে নতুনকৈ, হাঁহখিনিও দেখাম। আহকচোন। এয়া মাছৰ দানা দি আছে। এতিয়া মাছ ওপৰলৈ ওলাব দানা খাবৰ কাৰণে, চাবৰ কাৰণে চেষ্টা কৰিছোঁ আমি, আপোনালোককো দেখাম। এয়া ওলাল। আহিছে। যোৱা বছৰখিনি চাগে ন? দানা আৰু কেইটামান দি দিয়াচোন, আৰু আহক। মই শব্দটো শুনিয়ে ভাল পাওঁ। আহি যায়।
অকণমান মাজলৈ নামি দিয়া আঁতৰলৈ সৰু আছে যে তুমি কি কথা কম এতিয়া মাছকেইটা খাই আছে আমি চাই আছো সেই গল্ডেন কাপকেইটা বেছি মৰম লগা এয়া দেখিছানে পুখুৰী ডাঙৰকৈ খান্দি থোৱা আছে মাছ থাকে ইয়াত 2 বছৰীয়া 3 বছৰীয়া মাছ ডাঙৰ ডাঙৰ মাছ আছে লগতে পুখুৰী কিনাৰতে হাঁহৰ ফাৰ্ম খুলিছে এফালে এটা পুখুৰী আৰু এফালে আছে এটা পুখুৰী এতিয়া আপোনালোকক আমি দেখাম হাঁহখিনি ইমান মৰম লগা বগা বগা একে হাঁহ খুব ভাল লাগে দেখিবলৈ বাইদেউ হাঁহখিনি কোন প্ৰজাতিৰ হাঁহ এইয়া দেখিছেনে হাঁহৰ প্ৰজাতিটো বোলে হোৱাইট পেকিং গোটেই বগা বগা খুব মৰম লগা দেখিবলৈ ইয়াৰ পৰা কণী প্ৰডাকশ্যন কৰিব পাৰি বোলে তেওঁলোকে কণী প্ৰডাকশ্যন কৰিবৰ কাৰণে আনিছে এতিয়া 1.5 মাহ হৈছে অনা 1.5 মাহতে ইমান ডাঙৰ হৈছে আৰু ইয়াতকৈ যেতিয়া ডাঙৰ হ'ব তেতিয়া চেষ্টা কৰিম আপোনালোকক আকৌ এবাৰ দেখাম বাৰু দেখিছেনে কিমান মৰম লগা গৈ আছে ভতিজাটোৰ ঘৰত আজি কাম বন্ধ হৈ আছিলে তেওঁলোকৰ কৰ্মচাৰীসকল আজি অহা নাছিলে তথাপিতো আমি অহাৰ কাৰণে তেওঁলোকে নিজে এখনমান বনাই দেখালে আজি আপোনালোকক তাকে দেখালোঁ যিদিনা কৰ্মচাৰীসকল আহিব আমি ভালকৈ আকৌ এদিন দেখাবলৈ চেষ্টা কৰিম আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো বজাই দিব আজিলৈ আহোঁ বাই